হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ গাহৰি মাংস লাই শাকৰ সৈতে। এয়া লাই শাক ধুই মেলি ল'লোঁ, লগতে পিঁয়াজ, বিলাহী, আলু এইদৰে কাটি ল'লোঁ। এতিয়া বনাওঁগৈ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। এয়া এতিয়া তেল দি দিওঁ। তেল বেছি নিদিওঁ যিহেতু মাংসৰ পৰা তেল ওলাবই। তেল গৰম হ'ল, এতিয়া প্ৰথমতে পাঁচফোৰণ কেইটামান দি লৈছোঁ আৰু এতিয়া পিঁয়াজ আৰু তেজপাতখিনি দি দিওঁ। এতিয়া দি দিওঁ মাংস। এতিয়া অলপ ঢাকি দিওঁ। নিমখ দি দিওঁ। নিমখ দিয়া হৈ গ'ল, এতিয়া দি দিওঁ হালধি আৰু ৰঙা পাউডাৰ অলপ দি দিওঁ লগতে। মাংসখিনি অলপকৈ সিজিছে, এতিয়া কাটি লোৱা আলু আৰু বিলাহীখিনি দি দিওঁ। আৰু এয়া দি দিওঁ নহৰু, আদা, জলকীয়া আৰু গৰম মছলা একেলগে পিচি দিছোঁ, সেয়া দি দিলোঁ। আৰু এতিয়া দি দিওঁ লাই শাকখিনি। আলুকেইডোখৰ সিজিবলৈ অলপ বাকী আছে, সেইকাৰণে পানী অলপ দি দিওঁ, বেছি নিদিওঁ বাৰু, অকণমান দি দিওঁ। এয়া উতলিছে লাহেকৈ। গৰম মছলা পিচি দিলোঁ, তথাপিও পেকেট মছলা অলপ দি দিছোঁ।
আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত।